নমস্কাৰ, আপোনালোকক মোৰ চেনেললৈ স্বাগতম। আজি মই বনাব লৈছোঁ মাছ। এয়া মাছখিনি ধুনীয়াকৈ মই ধুই ল'ম নিমখ অকণমান দি। ধুই ল'ম। এফালে মই বগা সৰিয়হ ভিজাই থৈছোঁ, বিলাহী, সৰিয়হখিনি আৰু জলকীয়া, নহৰু অকণমান আদা দি মই এইখিনি মাৰি ল'ম। এইখিনি মাৰি ল'ম ধুনীয়াকৈ। এইফালে মই কেৰাহী তুলি দিছোঁ। ইয়াত মই এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম। মই তেল খুব কম ব্যৱহাৰ কৰোঁ, আপোনালোকে নিজৰ জোখ অনুসৰি দিব। কোনোবাই কমকৈও খায়, কোনোবাই বেছিকৈও খায়। আপোনালোকে নিজৰ আন্দাজ মতে দিলেই হ'ল। এইফালে মই তেলত গোটা জিৰা অকণমান আৰু এইফালে পিঁয়াজ, জলকীয়া এইখিনি ভাজি ৰঙা হৈ যোৱাৰ পিছত ইয়াত এতিয়া মই হালধি, লাল মিৰ্চ, জিৰা যি মছলা দিওঁ আপোনালোকে নিজৰ জোখ অনুসৰি দিলেই হ'ল। অকণমান গৰম পানী দি মই এইখিনি ভুনি লৈছোঁ আৰু ইয়াত অকণমান নহৰু দিম পিচি থোৱা। এইখিনি ল'ম আৰু মই সেই মিক্সাৰ মাৰি থোৱা মিশ্ৰণখিনি ইয়াত এড কৰিম। আৰু সেইখিনি মই ধুনীয়াকৈ ভাজি কেঁচা গোন্ধটো যেতিয়া সৰিয়হৰ যাব, তেতিয়া মই ইয়াত মটৰ আৰু আলু দিম। এইখিনিও মই ভালকৈ ভাজি আলুখিনি যেতিয়া মটৰখিনি সিজি যাব, তেতিয়া মই ইয়াত মাছখিনি এড কৰিম। প্ৰায় হৈয়ে গৈছে। আলু সিজিলে মই মাছখিনি দি দিম। ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি দেখিব আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। থেংক ইউ।